নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভালনে বুলি নুসুধোঁ বাৰু, কিয়নো এতিয়া অসমত কি হৈ আছে, কি পৰিস্থিতি হৈ আছে সকলোৱে গম পায়, সকলোৱে জানে। আৰু জুবিন দাই ন্যায় নোপোৱালৈকে কোনো শান্তিত থাকিব নোৱাৰে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে। মোৰ মতেতো ফাঁচিয়ে দিব লাগে। বেয়া খবৰৰ মাজতে বেয়া খবৰে অকল চাৰিওফালে। আৰু যোৱা 8 অক্টোবৰত মোৰ বৰ্তা ঢুকালে, মানে আমাৰ ডাঙৰ পৰিয়ালৰ। আজি বৰ্তা ঢুকুৱা আজি 8 দিনেই হ'ল। আজি 8টা দিন হ'ল আৰু 10 দিনীয়া নে 11 দিনীয়া সকাম কৰিব। আৰু বৰ্তাহঁতৰ ঘৰ আছে যোৰহাটত, আৰু আমি যাম চাগে, কিন্তু গ'লে মই ভিডিঅ' নকৰোঁ। আমি সকামলৈ যাম, কিন্তু মই ভিডিঅ' নকৰোঁ। এই ভিডিঅ'টো কৰাৰ মূল কাৰণটো হৈছে দুখৰ মাজতে এটা ভাল খবৰো আছে। আমাৰ বৰ্তা ছোৱালী মুনবাৰ জীয়েক মোৰ ভাগিন, আৰু তাইৰ মানে শান্তি বিয়া। আৰু এইটো হৈছে প্ৰকৃতিৰ নিয়ম, সেইটোতো আমি ৰখাই থ'ব নোৱাৰোঁ। নহবি বুলি, দুখৰ দিনত নহবি, ভাল দিন আহিলক এনেকৈ বুলিতো আমি ৰখাই থ'ব নোৱাৰোঁ। গতিকে মুনুক আপোনালোকে দেখিছে, মোৰ আগৰ ব্লগত ওলাইছে তাই। মোৰ বাৰ্থডে ব্লগ এটাত আছে। তাইক যদি কোনোবাই চাইছে তেন্তে গম পাইছেই, তাইৰ শান্তি বিয়া হ'ল। আৰু আজি হৈছে 3 দিন, কাইলৈ হ'ব 4 দিনা গা ধোৱা। আৰু কাইলৈ যাম, তেতিয়া মই ভিডিঅ' কৰিম বাৰু। যোৱাকালিও গৈছিলোঁ মাৰ লগত খবৰ ল'বলৈ, তেতিয়া ভিডিঅ' কৰি থৈছোঁ। সেই ভিডিঅ'খিনি মই লগাই দিম, চাব আপোনালোকে। কিন্তু মই কওঁ যে মোৰ বৰ্তা ছোৱালী জীয়েক বুলি কৈছোঁ যে, মোৰ যোনজন বৰ্তা ঢুকালে তেওঁৰ কথা কোৱা নাই। এতিয়া যোনজন বৰ্তা ঢুকালে তেওঁৰ জীয়েক নহয়। যোনজন বৰ্তা এতিয়া বৰ্তমান ঢুকাইছে, তেওঁলোক হৈছে আমাৰ ডাঙৰ পৰিয়ালৰ। আৰু আমাৰ 3টা পৰিয়াল আছে। 3টা পৰিয়ালৰ ভিতৰত আমি হৈছোঁ সৰু পৰিয়াল। আৰু আমাৰ সৰু পৰিয়ালৰ বৰ্তাৰ জীয়েকৰ কথাই কৈছোঁ মই, বিয়া হোৱা। আৰু চবতকৈ ডাঙৰ পৰিয়ালৰ বৰ্তা ঢুকাইছে। মই এইটো ব্লগ এইকাৰণে বনাইছোঁ যাতে মুনুৱে বেয়া নাপায়, কাৰণ মই গুণগুণৰ বিয়াতো ব্লগ বনাইছিলোঁ। আৰু গুণগুণৰ বিয়াত ব্লগ বনালি, মোৰ বিয়াত নবনালি, এনেকৈ ক'ব যে তাই। সেইকাৰণে মই ব্লগটো বনাইছোঁ। নহ'লে মোৰ ভিডিঅ' মই দেখিছে আপোনালোকে, মই বহুত দিনৰ পিছত ব্লগ বনাওঁ। আৰু এনেই জাহা তাহা ভিডিঅ' বনাই নাথাকোঁ। যেতিয়া মোৰ মন যায়, বোলে কিবা এটা আছে, কিবা এটা পাতিছে, নহ'বা মই লখিমপুৰ গৈছোঁ, তেতিয়া তেনেকৈ ভিডিঅ' বনাওঁ মই। সেইবাবে এইটো ব্লগ বনাবলগীয়া হৈছে। আৰু এইটো ভিডিঅ' কৰিছিলোঁ খবৰ ল'বলৈ যোৱা দিনা, তাৰে অলপ ভিডিঅ' কৰি থৈছিলোঁ। এইফালে মা আৰু মই গৈ আছোঁ টমটমত, আৰু এইফালে ৰাসো আহি পালেহি যে, এইফালে ৰাস কৰা কৰি আছে। আৰু আমি আহি পালোঁ হয়, কিন্তু মই ভিতৰত গৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত মানুহ আছিলে। আৰু আজি হৈছে মুনুৰ 4 দিনা গা ধোৱা, আৰু মই এতিয়া গৈ আছোঁ দাদাৰ লগত মুনবাৰ ঘৰলৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু মই পিন্ধি যোৱা কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন, কাৰণ কাপোৰযোৰ মোৰ বহুত ভাল লাগে, কাৰণ মোৰ বেষ্ট ফ্ৰেণ্ডে দিছিলে মোৰ মাক। আৰু আহি পালোঁ, মই বহুত সোনকালে আহি পালোঁ। আৰু গোপিনী আহিলে, গোপিনী অহাৰ পাছতহে মই ভিডিঅ' কৰিছোঁ। তাৰ আগত ভিডিঅ' নাই কৰা, পাহৰিয়ে থাকোঁ নহয়। তাৰপিছত এইফালে গা ধুৱাব আনিলে, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। কইনাৰ বায়েকৰ গাত ততেই নাই একেবাৰে। হালধীয়া ব্লাউজ পিন্ধাজনী হৈছে কইনাৰ বায়েক, আৰু মোৰ ডাঙৰ ভাগিন, তাইৰ নামটো হৈছে চেং। এইফালে আমাৰ কইনাই আবিৰক লৈ আছে, গা পা ধুলে যে সেইবাবে লৈছে, এতিয়া ল'ব পাই চাগে। আৰু এইফালে আমাৰ ঘৰৰ মানুহবোৰ বহি আছে, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে।
আৰু এইফালে খোৱাৰ ব্যৱস্থা কৰিছে, গোপিনীসকলক দি লৈছে আৰু কইনাৰ আইতা ককাকক দি লৈছে। আৰু এইফালে সকলোৱে একেলগে মিলি বনাই আছে। সেইবাবে মই ভাবিলোঁ ভিডিঅ' অলপ কৰি থওঁ, পাছত মুনুৱে চাব পাৰিব। কইনাৰ বায়েকক মনে মনে ভিডিঅ' কৰিছিলোঁ দেই। এতিয়া মুনুক খাব দিছে, আমি খাই আহিলোঁ বাৰু। তাৰপিছত মুনুৱে খাই থাকোঁতে অলপ ভিডিঅ' কৰি থ'লোঁ, পাছত তাই চাই ভাল পাব। এইখিনিতে কথা কেইটামান ক'ম বুলি ভাবিলোঁ। মই এই মুনুৰ বিয়াৰ ব্লগ মই বহুত দুখৰ মাজতো কৰিছোঁ। আমাৰ ঘৰত বহুত কিবাকিবি হৈ গ'ল, এইবোৰ কথা মই আপোনালোকৰ আগত ক'ব নোৱাৰিম কেতিয়াও, কিন্তু যি হ'ল ভালৰ কাৰণে হ'ল বুলি ভাবি লৈছোঁ। আৰু বহুত দুখৰ মাজতো এতিয়া বিয়া ঘৰলৈ বিয়াৰ আগদিনা আমি গৈ আছোঁ, বা ভিনী, মা, মই আৰু পেহীৰ ছোৱালীৰ লগত। যি হয় ভালৰ কাৰণে হয় বুলি ভাবি লৈছোঁ। এইফালে দেখিছে নহয় মন চন ইমান ভাল নহয়, হ'লেও আহিছোঁ, নাহিলেতো নহ'ব। এইফালে আমি আহি পালোহি আৰু আজি হৈছে বিয়াৰ আগদিনা, মানে ৰখীয়া মূৰত তেল দিয়া কি বুলি কয় আপোনালোকে কমেণ্টত জনাব। আৰু এইফালে মুনুক মেহেন্দি লগাই আছে আৰু আমি সকলোৱে বহি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি হয় কি নহয় চাই থাকিব দেই। আৰু আমাৰ মুনুক ইমান মৰম লাগিছে হয় নাই বাৰু, আপোনালোকে কমেণ্টত জনাবচোন দেই। এইজনী হৈছে জুচি, আমাৰ বুলিবাৰ ছোৱালী। তাইও মেহেন্দি লগালে, দেখাব আপোনালোকক এতিয়া। ৰিয়া, ধুনীয়া লাগিছে নাই কমেণ্টত জনাব। আৰু এইফালে মেহেন্দি লগাই আছে পোৱালীখিনি। এইফালে এতিয়া নিয়মবোৰ কৰিবলৈ আৰম্ভ কৰিছে। মই মাজতে গৈ ভিডিঅ' অলপ কৰিলোঁ। এইজনী হৈছে আমাৰ নিকু, মানে আমাৰ পেহী ছোৱালী, ডাঙৰ পেহী ছোৱালী। আৰু তাইৰ ছোৱালীজনীৰ নাম হৈছে য়েচেংফা। এতিয়া এনায়েকহঁতে শৰাই দি একদম পূৰা নাচিছে। বহুত ভাল লাগিলে এইখিনি মুহূৰ্ত, মানে দুখৰ মাজতো হাঁহি উঠি গ'ল, মানে বহুত ভাল লাগিলে চাই। আৰু সকলোৱে দেখিছে নহয় কিমান ফূৰ্তি কৰিছে, গতিকে চাই থাকক। আৰু এতিয়া আমাৰ ডাঙৰ পেহীয়ে নাচিব, চাব দেই আপোনালোকে, চাই থাকক। এতিয়া আমাৰ ডাঙৰ পেহী ভিনদেউৰ কাপোৰ পিন্ধি এনেকৈ নাচিছে, সকলোৱে কিমান হাঁহিছে দেখিছে। এইবোৰ ভিডিঅ' পাছত স্মৃতি হিচাপে থাকি যাব আৰু চাই ইমান ভাল লাগিব, সেইবাবে মই ধৰি ৰাখিব চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে বেয়াকৈ কমেণ্ট নিদিব দেই, এইবোৰ ধেমালি কৰিছে। এতিয়া আমি শৰাই আনিছোঁ, মানে মাহীয়েক কেইজনীয়ে আনিছোঁ। গতিকে চাই থাকিব শেষলৈকে। আমাকো বহুত ধুনীয়াকৈ আশীৰ্বাদ দিলে গোপিনীসকলে, ভাল লাগিলে। আমি শৰাই দিওঁতেও বহুত জমনি হৈছিলে। এইফালে বৰমাই হাঁহি আছে দেখিছে নহয়। মানে মই অৰিজিনেল ভইচখিনি দিব পৰা নাই, গতিকে আপোনালোকে বেয়া নাপাব। অৰিজিনেল ভইচখিনি দিলে মানে কপিৰাইট লাগি যাব। বহুত হুলস্থুল হৈ আছিলে, বিয়া ঘৰ যিহেতু, সেইবাবে।
এতিয়া অলপ বাহিৰলৈ আহিলোঁ, বাহিৰত বহি আছোঁ। ইফালে ভণ্টি এজনী বহি আছে মোৰ লগত আৰু এইফালে কইনাই লগৰ কেইজনীৰ লগত ডান্স কৰিছে। নাজানো আৰু পায় নে নাপায়, আপোনালোকে বেয়াকৈ নক'ব দেই। আৰু এইফালে কইনাৰ বায়েকৰ সখীয়েক আৰু কইনাৰ বায়েক, আমাৰ ড্ৰেছ একদম মিলি গৈছে। আজি হৈছে বিয়া, মা আৰু মই গৈ আছোঁ। আমাৰ যোৱাটো অলপ দেৰিয়ে হৈছে বাৰু, ইমানো দেৰি হোৱা নাই, কিন্তু বাহঁত চব গ'লেই। আমি মা আৰু মই অলপ দেৰিকৈ আহিছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এইফালে বিয়া ঘৰলৈ আহি পালোহি বাৰু, কিন্তু অলপ দেৰিয়ে হৈ গ'ল। মুনুক গা ধুৱাই হৈয়ে গ'ল, কাপোৰ পিন্ধাই আছে, তেনেকুৱাতে পাইছোঁহি মই। কৈছোঁৱে নহয় অলপ দেৰি হ'ল আৰু মা আৰু মোৰ। এইফালে পেহীয়ে কাক চিঞৰি আছে জানো, এয়া হৈছে আমাৰ সৰু পেহী, কুকি পেহী নাম, মানে ঘৰত কুকি বুলি মাতে। সময় ভাল লাগে হয় নহয় বাৰু, আপোনালোকে ক'বচোন। ইমান ধুনীয়াকৈ গাই আগে দিয়া পাছে দিয়া বুলি ভাল লাগে শুনি। কিন্তু মই অৰিজিনেল ভইচটো দিব পৰা নাই, কাৰণ কপিৰাইট লাগি যাব ভিডিঅ'ত, সেইবাবে। কইনাক গা পা ধুৱাই লৈ গৈ আছে এতিয়া। এতিয়া নিয়মবোৰ কৰিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। মুনুক ধুনীয়া লাগিছে বাৰু মেকআপ নকৰাকেই। মুনুক কাপোৰ পিন্ধাই থাকোঁতে মই ভণ্টি দুজনীৰ লগত ভাত খাই ল'লোগৈ। তাত ভিডিঅ' কৰিব নহ'ল, মানুহ আছিলে ন, চবৰে আগতে ভিডিঅ' কৰিবলৈ ভাল নালাগে, সেইবাবে নকৰিলোঁ। এয়া আমাৰ পৰিয়ালৰ মানুহবোৰ আহিছে আৰু মুনবাই সকলোকে মাতিছেগৈ। এয়া আকৌ ধেমালি কৰিছে দেই, কইনাৰ মাকক আদৰি আনিছে, ভাল লাগিছিলে চাই কিন্তু দেই। এনেকুৱাতে হ'ল নহয় আকৌ এটা গণ্ডগোল। ইমান ধুনীয়াকৈ ধেমালি ফূৰ্তি কৰি মানে হাঁহি আছিলোঁ যে, সেইবাবে আকৌ কান্দিব লগা হ'ল। আকৌ ঘৰলৈ আহিব লগা হ'ল, মায়ে মাতিলে ঘৰৰ পৰা আহোঁগৈ বুলি। আকৌ কিবা এটা হ'ল মানে, এইটো মই ক'ব নোৱাৰোঁ। কৈছোঁৱে নহয় আমাৰ ঘৰৰ পৰিস্থিতি ইমান ভাল হৈ থকা নাই। বা, মা, মই আকৌ ঘৰলৈ আহিব লগা হ'ল। তাৰপিছত এয়া দেখিছে নহয়, মুনুক ইমান ধুনীয়া লাগিছিলে, মাইনী আৰু মুনু। মাইনী হৈছে আমাৰ খুৰাৰ ছোৱালী, মানে আমাৰ দাইৰ ছোৱালী। দুইজনীকে ইমান ধুনীয়া লাগিছে। মই মুনুৰ লগত ফটোৱে মাৰিব নাপালোঁ, বহুত দুখ লাগিলে, সেইটো দুখ সদায় থাকি যাব। আৰু এইফালে মোৰ বা, সিহঁতি ৰাতিপুৱা আহি ফটো মাৰি ল'লে আৰু আমি ঘৰৰ পৰা আকৌ আহিলোঁ। তাৰপিছত এয়া মুনুৱে লগৰখিনিৰ লগত গান লগাই ডান্স কৰি আছে। কৈছোঁ নহয় এইটো দুখ মানে জীৱনত থাকি যাব। মুনুৰ লগত মানে ইমান ধুনীয়াকৈ আহোম ড্ৰেছত মানে ফটো এখনো উঠিব নাপালোঁ, মানে বহুত দুখ লাগিছিলে, খং উঠিছিলে। তাৰপিছত এয়া ৰাতি আমাৰ মইনাৰ লগত
ফটো উঠিলোঁ। আৰু এইফালে কইনা আৰু কইনাৰ বায়েকৰ কি যে আলোচনা, ইমান কথা। মই মানে ভিডিঅ' কৰিছোঁ বুলি অলপ বেছি কৰি দিছে আৰু, কিন্তু দেখি ভাল লাগিলে যে সেইকাৰণে মই ভিডিঅ' কৰি থলোঁ আৰু ফটো কেইখনমানো উঠালোঁ। তাৰপিছত আকৌ ভিতৰত আহিলোঁ। এতিয়া চবেই বহি আছোঁ, কিনো কৰিম, মন চন বেয়া। এই মানুহগৰাকী মুনুহঁতৰ আমৈয়েক হয় চাগে, মই ইমান ভালকৈ নাজানো কাৰণ মই বিয়া দিনাই দেখিছোঁ আৰু আগতে দেখা নাই, দেখিছোঁ যদিও ইমান মনত নাই। আৰু এই টিকলুজনী কাৰ ঘৰৰ ছোৱালী নাজানো, চিনি নাপাওঁ। ইমানকৈ নাচি আছে, উৎপাত কৰি আছে, আৰু আমি ফটো যেতিয়া উঠিব লওঁ তাইও ওলাই দিয়েহি। ডান্স কৰা চাই আছিলোঁ যদিও মনটো ভাল লাগি থকা নাছিলে। আৰু দেউতাও দেখিছে নহয়, একদম টেনশ্যনতে মানে এনেকৈ ঘৰত যেনেকৈ আছিলে তেনেকৈ গুচি আহিছে। আৰু এইফালে মুনুক মাৰিব লোৱা নাই দেই, ধেমালিহে কৰিছিলে। আৰু ইমান দুখৰ মাজতো ব্লগটো বনালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু ভিডিঅ'টোৰ শেষত ফটো কেইখনমান দি দিছোঁ, চাই ল'ব দেই আপোনালোকে। ব্লগটো যেনেকৈ বনাম বুলি ভাবিছিলোঁ তেনেকৈ একোৱে নহ'ল, আৰু বহুত কিবা কিবি থাকিয়ে গ'ল দেখাবলৈ। বাৰু হ'ব দিয়ক, আজিলৈ আহিছোঁ।